হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে চাগে খবৰ অতি ভাল আৰু মোৰো বৰ্তমান ভালে আছোঁ। মই এতিয়া আছোঁ কলাক্ষেত্ৰৰ ভিতৰতে আছোঁ আৰু বৰ্তমান আজি মোৰ গানৰ ৰেকৰ্ডিং আছে, সেইটোৰ কাৰণে এতিয়া আছোঁ। এতিয়া বাজিল 3টা বজা নাই, 2:30মান বাজিছে আৰু গান ৰেকৰ্ডিং হ'ব 4টামান বজা, সেইটোৰ কাৰণে এতিয়া অকলে ৰখি আছোঁ। আৰু বহুত দিন হ'ল মই ব্লগ বনোৱা নাই, কাৰণ বেলেগ কাম থকাৰ কাৰণে এইকেইটা দিন মই ব্লগ বনোৱা নাই। আৰু মই মোবাইল নলোৱা কাৰণটো হৈছে কি, মই বহুত দিন হ'ল মোবাইলটো বেয়া হ'ল। আপোনালোকক আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, মোবাইলটো বেয়া হ'ল। কিন্তু কিয় লোৱা নাই নতুন মোবাইল, এইটো কাৰণটো হৈছে কি, মই এখন বাইক ল'ম বুলি ভাবিছোঁ। কিবা হয় নাজানো, হ'লেও বাইক লোৱা সপোন আছিল। সেইটোৰ কাৰণে বাইকটো আগতে ল'ম বুলি ভাবি আছোঁ। সেইটোৰ কাৰণে কেতিয়া ল'ব পাৰোঁ এইটো নাজানো, কিন্তু বাইক লোৱাৰ পিছতহে ল'ম বুলি ভাবি আছোঁ। সেইটোৰ কাৰণে এইকেইটা দিন মোবাইলটো বেয়া হ'লেও মই মোবাইলটো লোৱা নাই আৰু নতুন মোবাইল। আৰু এইকেইটা দিন মই ব্লগো বনোৱা নাই, 1 মাহ হ'বও পাৰে, হৈছেই চাগে ব্লগ বনোৱা নাই। বেলেগ কাম হোৱাৰ কাৰণে মই ব্লগ বনাব পৰা নাই। আৰু প্লিজ গাইজ, বেয়া নাপাব। আৰু আজি এটা সৰু ভিডিঅ' আৰু আপোনালোকৰ লগত অলপমান কথা পাতিলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব আৰু যে খবৰ বাতি কেনেকুৱা, আপোনালোকে কমেণ্ট কৰি জনাব।